তো হে গাইছ স্বাগতম টু জুবিন ভ্লগছ। এটা কথা গম পাইছেনে আপোনালোকে, মই ভ্লগ দি থাকোঁ তাৰে হঠাতে বেহাৰবাৰী আউটপোষ্ট এপিছ'ড এটা আপলোড দি দিওঁ মাজতে। তো কাৰণটো কি মই কৈ আছোঁ, হাঁহি উঠে, অলপ ক'ব ভাল নালাগে। মানে কি, যেতিয়া মই ভ্লগ ভিডিঅ' বনাই থাকোঁ কেতিয়াবা ভিডিঅ' দিব নোৱাৰা হৈ যাওঁ। চাওক, মোৰ পঢ়া পাতিৰ কাম চলি থাকে, যিহেতু ক্লাছ 10ৰ হয় ষ্টুডেণ্ট, তথাপি আৰু মেট্ৰিকো আহি আছে, পঢ়িব লাগে বা কিবা কাম থাকে, তেনেকুৱা ভিডিঅ' দিব নোৱাৰোঁ। আৰু ভিডিঅ' দিব পাৰোঁ, যিকোনো ভিডিঅ' দিব পাৰোঁ, কিন্তু কিছুমান ভিডিঅ' সকলোৱে ভাল নাপায়। এতিয়া চাওক, তাতে মাছ মাৰি আছে, মই যদি যাই পিনে দেখাওঁ মাছ কেনেকৈ মাৰে, তো সকলোৱে জানে সেইটো দিব লগা ভিডিঅ'ই নহয়। আৰু কিছুমানে ভিডিঅ' বনাব, চিপছৰ ভিতৰত কি থাকে, চিপছ আনবক্সিং কৰে। চিপছ কিবা মানুহে আনবক্সিং কৰি পোৱা নাই নেকি? আনবক্সিং কৰি পাইছে, সকলোৱে ছিঙি পাইছে চিপছ, সেইটো আৰু দেখাব লাগে নেকি? সেনেকুৱা ধৰণৰ মানে কি, কিছুমান ভিডিঅ' দি মই ভাল নাপাওঁ। মানে যিটো অলপ দিব লগা ভিডিঅ' সেইটোৱে মই দিবলৈ চেষ্টা কৰোঁ। আৰু এনেকৈ যি টি ভিডিঅ' ক'লোৱে না, মাছ চাছ মাৰিছে সেইবোৰ দেখাব পাৰোঁ, কিন্তু ভিডিঅ' মই দিয়া নাই, সেইবোৰ নিদিওঁ, কাৰণ ভাল নাপাওঁ। তো সেইকাৰণে মানে কি, চেনেলটো আপোনালোকে অলপ এইখিনি এক্সপিৰিয়েঞ্চ আছে আপোনালোকৰো, যে ইউটিউব চেনেলত ভিডিঅ' নিদিলে চেনেলটো ডাউন হৈ যায়, সেইটো কথা আপোনালোকেও জানে। তো সেইকাৰণে যিহেতু পৰীক্ষা চৰীক্ষা চলে, মোৰ পঢ়িব লাগে, তো মই ভিডিঅ' দিব নোৱাৰোঁ, চেনেলটো ডাউন হৈ যায়। সেইকাৰণে যিহেতু বেহাৰবাৰী আউটপোষ্টখন এখন জনপ্ৰিয় চিৰিয়েল, তাৰে এটা এপিছ'ড মই আপলোড কৰি দিওঁ। ভাল লাগে আৰু, কোনো মই ভিউজৰ আশাত বা সেনেকুৱা আশাত মই নিদিওঁ সেইখন, মানে এনেই আপলোড কৰি থৈ দিওঁ, যাতে চেনেলটো ডাউন হৈ নাযায়। তো সেইকাৰণে আপলোড কৰিছিলোঁ। আৰু কিবা যদি বেয়া পাইছে ক'ব কমেণ্ট কৰি। তো সেইটোৱে আছিল, আৰু ভ্লগ বনাবলৈ এবাৰ চেষ্টা কৰিম দিয়কচোন। আৰু মাজে মাজে বেহাৰবাৰী আউটপোষ্টৰ ভিডিঅ' আহি থাকিব দুই এটা, আপোনালোকে বেয়া নাপাব। আৰু যাৰ ইণ্টাৰেষ্ট নাই বাৰু সেইখন চাবলৈ নাচালে হ'ল। মানে ভ্লগ দিম বাৰু, ভ্লগ দি থাকিম, মানে কেতিয়াবা ভিডিঅ' দিব নোৱাৰিলে পলম হ'লে সেইখন আপলোড কৰি দিম, আপোনালোকে বেয়া নাপাব, ঠিক আছে।